Good morning, guys. আজি বহু দিনৰ মূৰত আকৌ এটা ব্লগ লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আপোনালোকৰ মৰমৰ কেচি ৰাইডাৰ। গুড মৰ্নিং। এতিয়া বাজি আছে 8:30 বাজিলে নেকি। আমি আজি তেজপুৰ যাম, মানে আজি মোৰ ভণ্টিৰ বাৰ্থডে, আমাৰ মাতুৰ বাৰ্থডে আজি। চ' সেইটো কাৰণে তেজপুৰত চেলিব্ৰেট কৰিম বুলি ভাবিছোঁ। প্ৰথমতে আমি মন্দিৰ যাম, মন্দিৰ আপোনাৰ মহাভৈৰৱ মন্দিৰত যাম আৰু তাতে যাই মেলি আমি পূজা দি মেলি ক'ৰবাত ৰেষ্টুৰেণ্টত সৰুকৈ পাৰ্টি এটা কৰিম আৰু আপোনালোকে ভালে আছে নে কমেণ্টত জনাব আৰু সকলোৱে এটা আশীৰ্বাদ দিব জন্মদিন হিচাপে। বলক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ টেয়াৰ মাৰি দিব অলপ। তাৰপিছত আমাৰ ডাঙৰ গাড়ীখন, কিন্তু ডাঙৰ গাড়ীখন নিনো, সৰু গাড়ীখন লৈ যাম, ওচৰতে যাম যিহেতু এইখন লৈ যাম। তাৰপিছত সেইখন মোৰ পাৰখন গুৱাহাটীৰ পৰা আহি গ'লোঁ একেবাৰে কাৰণে ঘৰত। এতিয়া আৰু ঘৰতে আৰু পাপাৰ লগত থাকিম দে। আৰু ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকিব আপোনালোকে শেষলৈকে। গাইজ আমি যাব ওলাইছোঁ, এইজনী ছোৱালীৰ বাৰ্থডে, আপোনালোকে উইচ কৰিব। মা আহি পালে এতিয়া যাওঁ আৰু আমাৰ যাত্ৰা আৰম্ভ কৰোঁ তেজপুৰলৈ। গাইজ আমি আহি তেজপুৰ পাবলৈ হ'ল। তেজপুৰ সোমালোঁ আৰু এইকেইটা চাওক কেনেকুৱা লাগিছে। তেজপুৰ পাম আৰু আমি ভিতৰৰ ৰাস্তা দি আহিছোঁ। মিছন চাৰিআলিৰ ৰাস্তাটো বহুত বেয়া। মহাভৈৰৱ পামহি আৰু আমি আকৌ গাইজ আমি মন্দিৰ আহি পালোঁ। এইটোৱে মন্দিৰ, তেজপুৰত থকা মহাভৈৰৱ মন্দিৰ। গেটখন বাহিৰৰ পৰা দেখুৱাই নহ'ল, পাহৰিয়ে গ'লোঁ। ইয়াৰে চাকি তাকি জ্বলোৱা হ'ল। গাইজ আমাৰ ধূপ চাকি জ্বলোৱা হ'ল। তেতিয়া আমি বাৰ্থডে গালক লৈ মেলি মন্দিৰৰ ভিতৰত যাম। ভিতৰত আৰু মেইন মন্দিৰটো কৃষ্ণ। মন্দিৰৰ ভিতৰত সোমাই আছোঁ, লাইন লাগি আছে মেইন মন্দিৰটো। গাইজ আমাৰ পূজা দি হ'ল, মই এতিয়া কল খাই আছোঁ। এতিয়া ইফালে কিবা এটা আছে, তাতেও মন্দিৰত যাওঁ এবাৰ, চাকি জ্বলাই আহোঁ। এইখিনিতো এটা মন্দিৰ আছে, লাগিল এইটো লাগিল। এই বুৰ্বক মইহে পাইছোঁ। নাই ইফালে ৰাস্তা ওলোৱা আছে না কি, চেছ কৰি দিছে দেই। নন্দী আমাৰ, আপোনালোকে কিবা কৈ যদি ক'ব। কৃষ্ণ। গাইজ আমি মন্দিৰৰ পৰা আহিলোঁ, এতিয়া তানিস্কত আহিছোঁ। কিবা ডায়মণ্ডৰ আঙুঠি কিনে বোলে। লগত আমাৰ ছাৰো আছে, তেজপুৰৰ ব্ৰাঞ্চ অফিচাৰ নেৰিটছৰ। তানিস্ক কেমেৰাটো লেতেৰা হৈ আছে। তেজপুৰৰ তানিস্কখন ওলাইছে, বিশালৰ লগতে আছে। বিশালতো যাম, কিবা কিবি শ্বপিং কৰিম সৰু সুৰা দে। আৰু তাইৰ বাৰ্থডে সন্ধিয়া, তাইৰ লগৰকেইটাক মাতি কেনে পাৰ্টি দিম ৰেষ্টুৰেণ্টত। সেয়াই আৰু সৰুকৈ পাতিছোঁ আৰু দে। কফি দিছে, কফি খালোঁ। সেয়া গাইজ এইটো ল'লোঁ ডায়মণ্ডৰ আঙুঠি, এইটো ভালকৈ কেপচাৰে নহয় ন, এইটো ল'লোঁ ডায়মণ্ডৰ। তানিস্কৰ পৰা ল'লোঁ। গাইজ আমাৰ বিলিং হৈ আছে ইয়াতে, এইটো বিলিং হৈ গ'ল। আমাৰ মাথা বেয়া হৈ গৈছে পইচা দি মেলি দে। আৰু আমি তেজপুৰৰ ভাত খাব ৰখিলোঁ, এতিয়া লাঞ্চটো কৰিয়ে লওঁ। তেজপুৰৰ এখন বহুত জনপ্ৰিয় হোটেল মৌচুমী বুলি কয়, যোনে জানে আৰু ৰখিছোঁ, ভাতকেইটা খাই লওঁ। ধুনীয়াকৈ বনালে এখন, আগতে ইফালে আছে ৰাস্তা দিটো পাৰে, এতিয়া ইফালে বনালে ধুনীয়াকৈ বনাইছে। খানাও বঢ়িয়া ইয়াতে একদম।
সিহঁতক লৈ ৰেষ্টুৰেণ্টত আহিছোঁ বঢ়িয়াকৈ শ্ৰীৰাম ফাষ্টফুড সিহঁতে চেলিব্ৰেট কৰাব বহা বহা গোটেইকেইটা বহি লোৱা বঢ়িয়া এইটো আমাৰ কেক এইটো মানুহ দে কেক কাটা হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ দে দে মোকো খুৱাই দি চাৰিকা গাইজ ইহঁত চব বহি গৈছে এতিয়া খাবলৈ বহি গৈছে এতিয়া খোৱা আহিব মকটেইল আহিব ষ্টাৰ্টাৰ আহিব মেইন কৰ্চ আহিব লগত ডেজাৰ্টো আহিব খাবি আৰু দে গাইজ আমাৰ ষ্টাৰ্টাৰ আৰু জুচ আহি গ'ল জুচ আমাৰ ব্লু লাগুন দিছোঁ আমাৰ বেবী কৰ্ণ খাই আছে গাইজ আমাৰ খাই আছোঁ আপোনালোকে মম কিয় জ্বলাইছে ভাবিব পাৰে আমাৰ মানে তাই আজি স্পেচিয়েলি কৈছিল তাই বোলে আজি কেণ্ডেল লাইট ডিনাৰ কৰিব বোলে বাৰ্থডে সেইটো কাৰণে আমি মম জ্বলাই দিছোঁ মোৰ মুখৰ ঘাম দেখা পাই গম পাইছোঁ চাগে কেছটো সেইটোৱে হয়তো যি বুজিছে থেংক ইউ ব্লগটো চাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আজি ব্লগটো ইয়াতে শেষ কৰিলোঁ ধন্যবাদ বাই বাই এই কাৰেণ্ট আহি গ'ল মই ব্লগ বনোৱাৰ লগে লগে কাৰেণ্ট আহি গ'ল